বিচাৰিছে থানালৈ যাওক বৰ্মনক আকৌ এৰেষ্ট কৰিবলৈ জোৰ দিয়ক কোনে জানে পুলিচে জগৰী কৰাৰ পাছতো কি কাৰণে আপোনালোকে বৰ্মনক থানাৰ পৰা উলিয়াই আনে পুলিচে দাদাক সন্দেহ কৰা নাই আপোনালোকৰ কৰা নাই তেতিয়াহ'লে বৰ্মন পুৰা কৰিলে কিয় নিশ্চয় তেওঁলোকে বৰ্মনৰ বিৰোধী বা গ্ৰুপ পাইছে কথা মতেই এই পুলিচে বৰ্মনক উঠাই নি মিছাকে হাৰাশাস্তি কৰিছে কাৰোবাৰ কথা মতে মানে কি ক'ব বিচাৰিছে আপুনি ইচ্ছা নাছিল কিন্তু বাধ্য হৈ পৰিছে ঘৰখনৰ ছোৱালীজনক এনেকুৱা ঘটনা ঘটাৰ পিছত কোনো বিষয়তে আপোনালোকে গুৰুত্ব দিয়া নাই আপোনাৰ নামটো সামৰি খাই থকা কাৰণে মোক চিনি পাইছানে চিনি পোৱা নাই